हेलो गाइस नमस्कार स्वागतम এটা নতুন বগলৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আপোনালোকে তো গমাই পাইছে সকলো ঠাইতে মনসা পূজা চলি আছে যেনেকুৱা শুৱালকুছিয়ে হোক বা পছৰিয়া বহুত ডাঙৰকৈ হয় মনসা পূজা তো ভাবিলো আজি আপোনালোকক মনসা পূজাই দেখাম ভিডিওটো চাই যদি ভাল পায় তেতিয়া হলে কমেন্ট কৰক আৰু শেয়াৰ কৰক যদি আপোনালোক মোৰ চেনেলটোত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব তো বলক ফাইনালি আমি য'ত মনসা পূজা হৈ আছে তাত আহি উপস্থিত হৈছোঁ তো মানুহৰ ভিৰ আপোনালোকক মই দেখাই আছোঁ কিমান মানুহৰ ভিৰ মই আকৌ আগফালে গৈ আৰু দেখাবৰ কাৰণে যত্ন কৰিম কথিত আছে যে বা শুনামতে মানুহৰ যিমান সমাগম হয় বা যিমান দিন মনসা পূজা হয় যেনেকৈ 4 দিন বা 5 দিন সেই হিচাপে যি দেউলা থাকে মনসা পূজাৰ মেইন সেই 6 বিধ বা ধৰক 9 বিধ থাকে যেনে ভোলানাথ শিৱ বা মা পাৰ্বতী কাৰ্তিক গণেশ কুবেৰ এই কাৰণে থাকে যে মহাদেৱৰ যি ধন ভৰালি হয় সেইটো কুবেৰ হয় আৰু মনসামাৰ দেউলা থাকে মই যিখন পূজা দেখাই আছোঁ সেইখন পছৰিয়াৰ পূজা হয় আৰু আপোনালোকে দেখাই পাইছে যে মানুহ বহুত হৈছে ইয়াৰে পূজাৰ আজি দ্বিতীয় দিন হয় আৰু ভিডিওটো শেষ হোৱালৈকে চাই থাকক আৰু কমেণ্টত কেনে পালে জনাওক কাৰণ আজি বেছি ইমান আৰু কথা নকওঁ আপোনালোকক যি মনসা পূজাৰ হয় বা যেনেকুৱাকৈ হৈ আছে সেইবিলাকেই দেখাম মই এবাৰ আপোনালোকক ওপৰৰ পৰা যি ভিউ সেইটো মই দেখাই আছোঁ আপোনালোকক চাওক
মনসামাৰ মায়া খেলা এই বুলি কোৱা নাই আৰু মই আৰু চাওক কেইজন দেউলাই যি দাখৰ আছে সেই দাখৰৰ ওপৰেৰে খোজকাঢ়ি আহি আছে মনসামাৰ মাহাত্ম্য এইবিলাকেই চাওক গাইজ চাওক আজিৰ কাৰণে ইমানখিনিয়েই পছৰিয়াৰ মনসা পূজা চাই কেনে পালে কমেণ্টত জনাওক যদি আপোনালোক মোৰ চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক জয় হিন্দ জয় আই অসম